নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মিক্স জ্ঞান ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'টোত মই বিশেষকৈ আপোনালোকৰ এটা সিকিউৰিটিৰ বিষয়ে, যোনটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আমি জানো সকলোৰে আমাৰ স্মাৰ্টফোন আছে নিশ্চয়, আৰু সেই স্মাৰ্টফোনটো কিমান ইম্পৰ্টেণ্ট সকলোৱে আমি নিশ্চয় জানো। যে এই স্মাৰ্টফোনটোত আপোনালোকৰ কিমান ডাটা থাকে, মোবাইলৰ আদি কৰি আপোনাৰ একাউণ্টৰ বা যিকোনো ডাটা তথ্যখিনি ফটো ইমান ইম্পৰ্টেণ্ট হয়। কেতিয়াবা আমাৰ কি হয়, মাজে সময়ে আমাৰ মোবাইলটো হেৰাই যায়, তেতিয়াহ'লে আমি এই মোবাইলটো কেনেকৈ বিচাৰি পাম? তো বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মোবাইলটো যেতিয়া হেৰাই যায় তেতিয়া আমি নিশ্চয় বহুত টেনশ্যনত, নিজৰ ঘৰতে আমি কেতিয়াবা বিচাৰি নাপাওঁ। তেতিয়াহ'লে সেই মোবাইলটোত আমি ইয়াৰ লোকেশ্যনটো ক'ত আছে, মোবাইলটো কেনেকৈ বিচাৰি পাম? বা আমাৰ যদি মোবাইলটো ক'ৰবাত আমি ফুৰিবলৈ যাওঁতে মোবাইলটো হেৰাই যায়, সেই মোবাইলটো কেনেকৈ আমি বিচাৰি পাম? ফাইণ্ড মাই ডিভাইচ নামৰ এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত গৈ অতি সহজে ডাউনলোড কৰিব পাৰে। ইয়াত মই আপোনালোকক দেখাই আছোঁ এই এপ্লিকেশ্যনটো কেনেকৈ আপোনালোকক সহায় কৰিব পাৰে। তাৰপিছত আপোনালোকে আপোনালোকৰ নিজৰ ইমেইল আইডিটো দি ইয়াত পাছৱৰ্ড দিব। পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে সাইন ইন কৰিব। আৰু এই মোবাইলটো কেতিয়াবা যদি হেৰাই যায় বা আমাৰ ঘৰতে কেতিয়াবা আমি ক'ৰবাত মোবাইলটো ৰাখোঁ, তাৰপিছত বিচাৰি নাপাওঁ, চ' সেই ক্ষেত্ৰত আপোনালোকক এই এপছটোৱে বহুত কামত দিব। কেনেকৈ যে এই এপছটোৱে আপুনি যিকোনো বন্ধুৰ বা যিকোনো ঘৰৰ যিকোনো এজনৰ মোবাইলত এই এপছটো ডাউনলোড কৰি আগৰ আপোনাৰ পাছৱৰ্ড আৰু ইমেইল আইডিটো দি, জিমেইল একাউণ্টৰ যোনটো ইমেইল আইডি আছে সেইটো দি আপুনি লগ ইন কৰিব। কিন্তু তাত কেনেকৈ আপোনাৰ ইয়াত লগ ইন কৰিব, সেই মোবাইলটোতহে লগ ইন হ'ব। তাৰ কাৰণে আপোনালোকৰ তাত এজ এ গেষ্ট বুলি এটা অপশ্যন আছে, তাত গৈ আপোনালোকে এজ এ গেষ্ট আপুনি লগ ইন কৰিব। তাৰপিছত ইয়াত আৰু এটা ফেচিলিটি আছে, সেইটো হ'ল যে যদি মোবাইলটো হেৰাই যায় তেতিয়াহ'লে ৰিং কৰিব পাৰিব। সেইটো আপোনাৰ যোনটো মোবাইলটো আছে সেইটো য'ত আছে তাত ৰিং কৰিব। ইয়াত ৰিং বুলি অপশ্যনটো আছে, ৰিং অপশ্যনটো মৰাৰ লগে লগে আপোনাৰ মোবাইলটো ৰিং কৰিব আৰু অতি সহজে আপোনালোকে সেই মোবাইলটো বিচাৰি পাব। এতিয়া কথাটো হ'ল আৰু এটা অপশ্যন আৰু এটা ফেচিলিটি আছে ইয়াত, যে মোবাইলটো যদি ওচৰত নাই, দূৰত আছে, ৰিং হৈছে, বাজিছে, উঠা নাই, তেতিয়াহ'লে আপোনাৰ মোবাইলটো সেইটো লকড আছে আৰু সেই মানুহজনে লক মোবাইলটো কাৰ মোবাইল সেইটো বিচাৰি নাপায়। তাৰ কাৰণে তাত আৰু এটা ফেচিলিটি আছে, সেইটো হ'ল যে আপুনি ইয়াৰ পৰা আপোনাৰ যোনটো ঘৰৰ মোবাইল বা বন্ধুৰ মোবাইল, সেই মোবাইলৰ পৰা আপুনি এটা মেছেজ চেণ্ড কৰিব পাৰে আৰু আপোনাৰ এটা মোবাইল কণ্টেক্ট নাম্বাৰ দিব পাৰে যে কল মি, বা মই অমুক এড্ৰেছ হয়, মোৰ মোবাইলটো হেৰাইছে বুলি আপুনি এটা মেছেজ দিলে সেই মোবাইল হেৰুৱা আপোনাৰ মোবাইলটোত স্ক্ৰীণত এটা মেছেজ আহিব। আৰু সেই মেছেজটোৰ যদি মানুহটো যদি ভাল হয়, নিশ্চয় তেওঁ বেলেগ এটা মোবাইলৰ পৰা আপোনাক ঘূৰাই দিব, নহ'লে অপশ্যন নাই, আপুনি এটা নতুন মোবাইল কিনি ল'ব লাগিব। হয়, আৰু এটা ফেচিলিটি আছে যে আপোনাৰ মোবাইলত যিখিনি ডাটা আছে সেই ডাটাখিনি যে মিছ ইউজ হৈ যায় নেকি, তাৰ এটা সম্ভাৱনা থাকে। তাৰ কাৰণে তাত আৰু এটা অপশ্যন আছে, সেইটো হ'ল ইৰেজ ডাটা বুলি এটা অপশ্যন আছে। আৰু ইৰেজ ডাটাটো অপশ্যনটো এনেকুৱা যে আপুনি ইয়াৰে পৰা আপোনাৰ সেই হেৰুৱা মোবাইলটোৰ ডাটাখিনি ডিলিট কৰিব পাৰিব। ইয়াত মই যেনেকৈ কৈছোঁ যে বেলেগ এটা বন্ধুৰ বা ঘৰৰ আন এটা মোবাইলত এই এপছটো ডাউনলোড কৰি লগ ইন কৰিব আৰু ইৰেজ ডাটা অপশ্যনটোত আপুনি ইৰেজ কৰি দিলে আপোনাৰ যিখিনি তথ্য আছিল, যিখিনি ডাটা আছিল, যিখিনি ইম্পৰ্টেণ্ট ফটো, ভিডিঅ' যি আছে সেইখিনি ডিলিট হৈ যাব অট'মেটিক। হয় বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ যদি ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি এই চেনেলটো মোৰ মিক্স জ্ঞান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে কি কৰিব, আপোনালোকে ছাবস্ক্ৰাইব